নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম ৰাধাৰ মৃত্যু কেনেকৈ হৈছিল। ৰাধাৰ কোনটো পাপৰ কাৰণে মৃত্যুবৰণ কৰিবলগীয়া হ'ল, তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে ৰাধাৰ মৃত্যু কেনেকৈ হ'ল, কোনটো পাপৰ কাৰণে ৰাধাৰ মৃত্যু হৈছিল। ৰাধা কৃষ্ণৰ প্ৰেম কাৰো পৰা লুকুৱাই নাথাকে, কিন্তু কৃষ্ণই বৃন্দাবন এৰি যোৱাৰ পিছত ৰাধাৰ বৰ্ণনা বহুত কম হৈ পৰিল। এনে পৰিস্থিতিত বহু ভক্তই জানিব বিচাৰে ৰাধাৰ মৃত্যু কেনেকৈ হ'ল। এতিয়া মাতা ৰাধাৰ মৃত্যুৰ লগত জড়িত ৰহস্য এই ভিডিঅ'টোৰ জৰিয়তে উল্লেখ কৰিবলৈ আগবাঢ়িছোঁ। কেৱল এয়াই নহয়, আজি আমি ৰাধাৰ ক'ত মৃত্যুবৰণ কৰিলে আৰু কেতিয়া ৰাধাৰ মৃত্যু হ'ল, এই আদি সকলো গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ দিবলৈ আগবাঢ়িছোঁ। এই কথা জানিলে মাতৃ ৰাধাৰ শেষ মুহূৰ্তবোৰ এই ভিডিঅ'টোত আপোনালোকে ৰাধাৰ শেষ মুহূৰ্তৰ যি তথ্য, এই তথ্য নিশ্চয় আপোনালোকে জানিব আৰু আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব ওলাইছোঁ। ইয়াৰ উপৰিও ৰাধাৰ মৃত্যুৰ পিছত শ্ৰীকৃষ্ণই কি কৰিছিল সেই বিষয়েও আপুনি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। ৰাধাৰ মৃত্যু কেনেকৈ হ'ল। যদিও গ্ৰন্থসমূহত ৰাধাৰ বিষয়ে একো লিখা হোৱা নাই, তথাপিও পিছত লোককথা আৰু কবিতাসমূহত ৰাধাক স্থান দিয়া হৈছে। দ্বাপৰ যুগত শ্ৰীকৃষ্ণৰ ওপৰত লিখা কোনো গ্ৰন্থত ৰাধাৰ নাম পোৱা নাযায়। এনে পৰিস্থিতিত আজি আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ৰাধাৰাণীৰ মৃত্যুৰ ৰহস্যৰ পিছত জনপ্ৰিয় লোককথা অনুসৰি ৰাধাৰ মৃত্যু সাধাৰণ মৃত্যু নাছিল। কাৰণ ঈশ্বৰৰ ওচৰত যি মৃত্যু পায় সেয়া মৃত্যু নহয়, বৰঞ্চ পৰিত্ৰাণ বুলি কোৱা হয়। যিয়ে নহওক, ৰাধা নিজেই কৃষ্ণৰ ৰূপ আছিল আৰু সেইবাবেই দুয়োৰে বিয়া হ'ব পৰা নাছিল। এতিয়া মাতা ৰাধাৰ জীৱনৰ শেষ মুহূৰ্তবোৰ কেনেকুৱা আছিল আৰু কেনেকৈ জীৱন ত্যাগ কৰিছিল, সেই বিষয়ে এটা এটাকৈ জানিবলৈ আমি আগবাঢ়িম। শ্ৰীকৃষ্ণই ৰাধাক দুটা প্ৰতিশ্ৰুতি দিছিল। ৰজা দশৰথে কৈকেয়ীক দিয়া প্ৰতিশ্ৰুতি দুটাৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু ভগৱান শ্ৰীকৃষ্ণইও বৃন্দাবন এৰি যোৱাৰ আগতে ৰাধাৰাণীক দুটা প্ৰতিশ্ৰুতি দিছিল। ঘটনাটো ঘটিছিল যেতিয়া ভগৱান শ্ৰীকৃষ্ণই মথুৰাৰ পৰা খবৰ দি আহিছিল যাতে তেওঁ কংসক হত্যা কৰি নিজৰ কৰ্তব্য পালন কৰিব পাৰে। তাৰ বাবে শ্ৰীকৃষ্ণই চিৰদিনৰ বাবে বৃন্দাবন আৰু ৰাধানগৰ এৰিব লগা হৈছিল। সেই সময়ত শ্ৰীকৃষ্ণ যমুনাৰ পাৰত দুখ মনেৰে বহি থকা ৰাধাক লগ কৰিবলৈ গৈছিল। শ্ৰীকৃষ্ণ ৰাধাক লগ পাই যেতিয়া যাবলৈ ওলাইছিল, তেতিয়া ৰাধাই তেওঁৰ পৰা দুটা প্ৰতিশ্ৰুতি বিচাৰিছিল। প্ৰথম প্ৰতিশ্ৰুতি অৰ্থাৎ প্ৰথম প্ৰতিজ্ঞা অনুসৰি ভগৱান শ্ৰীকৃষ্ণই ৰাধাৰ হৃদয়ত সদায় বাস কৰিব। দ্বিতীয়টো প্ৰতিশ্ৰুতি অনুসৰি ৰাধাৰ মৃত্যুৰ আগতে শ্ৰীকৃষ্ণ নিশ্চয় তাইৰ সন্মুখত উপস্থিত হ'ব, অৰ্থাৎ তাইক লগ কৰিবলৈ আহিব। শ্ৰীকৃষ্ণই এই দুটা প্ৰতিজ্ঞা ৰাধাক দি বিনিময়ত এটা প্ৰতিশ্ৰুতি বিচাৰিলে যে ৰাধাই কৃষ্ণৰ স্মৃতিত এটুপিও চকুলো নবৰাই যাতে। ইয়াৰ পিছত শ্ৰীকৃষ্ণ মথুৰা চহৰলৈ গুচি যায়।
ৰাধা পুনৰ শ্ৰীকৃষ্ণক লগ পায়। মথুৰালৈ যোৱাৰ পিছত শ্ৰীকৃষ্ণই দুষ্ট কংসক বধ কৰিলে। কিছু বছৰ পাছত তেওঁ দ্বাৰকাত বসতি স্থাপন কৰিলে। তাতে তেওঁৰ বিয়া হৈছিল ৰুক্মিণীৰ লগত। শ্ৰীকৃষ্ণৰ মুঠ 8 গৰাকী পত্নী আছিল। আনহাতে ৰাধাও নিজৰ গাঁৱৰ এজন যাদৱৰ লগত বিয়া হৈছিল। ৰাধাই নিজৰ সকলো কৰ্তব্য পালন কৰিছিল, যদিও তাইৰ হৃদয়ত কেৱল শ্ৰীকৃষ্ণই বাস কৰিছিল। এটা দিন আহিল যেতিয়া ৰাধা বিদ্ধ হৈ সকলো কৰ্তব্যৰ পৰা মুক্ত হ'ল। তাৰ পাছত তাই দ্বাৰকাৰ ৰাজপ্ৰসাদত শ্ৰীকৃষ্ণক লগ পাইছিল। শ্ৰীকৃষ্ণই তাইক ৰাজপ্ৰসাদতে দেৱিকা হিচাপে ৰাখিছিল। কিন্তু সেই সময়ত চক্ৰ সলনি হৈ দুয়োজনে নিজৰ নিজৰ কৰ্তব্য পালন কৰিবলগীয়া হৈছিল। ৰাধাৰাণীয়ে তাত থাকিবলৈ মন নগল, কাৰণ বৃন্দাবনৰ কৃষ্ণ আৰু দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ মাজত এক বৃহৎ পাৰ্থক্য আছিল। এই কাৰণতে এদিন ৰাধা দ্বাৰকাৰ ৰাজপ্ৰসাদ এৰি গুচি আহিল। এতিয়া আমি জানিম ৰাধাৰ মৃত্যুৰ ৰহস্য। এতিয়া ৰাধাৰ মৃত্যুৰ ৰহস্য জনাৰ সময় আহি পৰিল। দ্বাৰকা চহৰ এৰি ৰাধা কিছুদিন কৃষ্ণৰ সন্ধানত হাবিত বিচৰণ কৰি থাকিল। বিচৰণ কৰি বহুদিন পাৰ হৈ গ'ল আৰু এটা দিন আহিল যেতিয়া ৰাধাৰ শৰীৰটো দুৰ্বল হ'বলৈ ধৰিলে আৰু মৃত্যুৰ ওচৰ চাপিবলৈ ধৰিলে। কৃষ্ণক দিয়া প্ৰতিশ্ৰুতি অনুযায়ী ৰাধাই কৃষ্ণৰ আগত হাজিৰ হ'বলৈ ক'লে। ৰাধাই তেওঁক মাত দিয়াৰ লগে লগে শ্ৰীকৃষ্ণই দ্বাৰকাক এৰি ৰাধাৰ ফালে দৌৰি গ'ল। যিদৰে কৃষ্ণৰ বাঁহীৰ সুৰ শুনি ৰাধা দৌৰি আহিছিল। ৰাধাৰ ওচৰ পাওঁতে কৃষ্ণই তাৰ মৃত্যুৰ অৱস্থা দেখি বৰ দুখী হৈ পৰিল। সি ৰাধাক তাইৰ শেষ ইচ্ছা প্ৰকাশ কৰিবলৈ ক'লে। এই কথাত ৰাধাই তেওঁক পুনৰ সেই সুৰৰ বাঁহী বজাবলৈ ক'লে, যিটো সুৰ তেওঁ বৃন্দাবনত বজাইছিল। এই কথা শুনি শ্ৰীকৃষ্ণই বাঁহীটো তুলি লৈ বজাবলৈ ধৰিলে। কোৱা হয় যে শ্ৰীকৃষ্ণই দিনে নিশাই বাঁহী বজাইছিল ৰৈ নোযোৱাকৈ। বাঁহীৰ এই সুৰ শুনি থাকোঁতে ৰাধাৰাণীয়ে নিজৰ প্ৰাণ ত্যাগ কৰিলে। লগতে কোৱা হয় যে ৰাধাৰ মৃত্যু দেখি ভগৱান নাৰায়ণৰ অৱতাৰ শ্ৰীকৃষ্ণ নিজেও ইমানেই দুখী হৈ পৰিল যে তেওঁ বাঁহী ভাঙি পেলাই থৈ গৈছিল আৰু কেতিয়াও স্পৰ্শ কৰা নাছিল। আশা কৰোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰ আপুনি নিশ্চয়কৈ পালে। ৰাধাৰ মৃত্যু কেনেকৈ হ'ল তাৰ তথ্য লাভ কৰিলে। এতিয়া আমি জানিম ৰাধাৰ ক'ত মৃত্যু হ'ল। এতিয়া যদি এই প্ৰশ্নটো আপোনাৰ মনত আছে, ৰাধাৰাণীৰ মৃত্যু ক'ত হ'ল, তেন্তে তাৰ কোনো স্পষ্ট উত্তৰ নাই। কাৰণ দ্বাৰকা চহৰ এৰি ৰাধা হাবিলৈ গৈ বহুদিন তাতেই থাকিল। বোধহয় দ্বাৰকা চহৰৰ আশে পাশে থকা অৰণ্যবোৰেই হ'লহেঁতেন, কাৰণ তাই শ্ৰীকৃষ্ণৰ পৰা বৰ বেছি দূৰত নগ'লহেঁতেন। তথাপিও নিশ্চিতভাৱে ক'ব নোৱাৰি যে মাতৃ ৰাধাই জীৱন ত্যাগ কৰাৰ ঠাইখন কোনখন আছিল। ইয়াৰ বৰ্ণনা ক'তো নাই। মৃত্যুৰ পিছত ৰাধা ভগৱান শ্ৰীকৃষ্ণৰ লগত বিলীন হয়। যদি আপোনাৰ মনত প্ৰশ্ন আহে ৰাধাৰ মৃত্যু কেতিয়া হ'ল, দ্বাপৰ যুগৰ শেষত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল। এক প্ৰকাৰে সেই সময়ছোৱাক দ্বাপৰ যুগৰ অন্ত আৰু কলি যুগৰ আৰম্ভণি বুলি গণ্য কৰা হয়। অৰ্জুনৰ প্ৰপৌত্ৰ আৰু অভিমন্যুৰ পুত্ৰ পৰীক্ষিতৰ সময়ত
কলিযুগ আৰম্ভ হৈছিল। এক প্ৰকাৰে শ্ৰীকৃষ্ণৰ তৃতীয় প্ৰজন্মৰ পৰাই আৰম্ভ হৈছিল। অৱশ্যে গান্ধাৰীয়ে দিয়া অভিশাপৰ বাবে শ্ৰীকৃষ্ণৰ সমগ্ৰ পৰিয়াল মৃত্যুমুখত পৰিছিল। কাহিনীবোৰত কোৱা হৈছে যে যেতিয়া মাতৃ ৰাধা কৃষ্ণক লগ কৰিবলৈ দ্বাৰকা চহৰলৈ আহিছিল, তেতিয়া সেই সময়ত শ্ৰীকৃষ্ণৰ ৰুক্মিণী আৰু সত্যভামাৰ সৈতে বিবাহৰ বিষয়ে জানিবলৈ পাইছিল। অৰ্থাৎ সেই সময়লৈকে শ্ৰীকৃষ্ণৰ মাত্ৰ দুবাৰ বিবাহ হৈছিল। ইয়াৰ পিছত ৰাধাৰাণীয়ে কিছুদিন দ্বাৰকাৰ চহৰত থাকি তাৰ পিছত হাবিলৈ গৈ কেইদিনমানৰ ভিতৰতে প্ৰাণ ত্যাগ কৰিলে। এইদৰে শ্ৰীকৃষ্ণৰ দ্বিতীয় বিবাহৰ কিছু সময়ৰ পাছত ৰাধাৰ মৃত্যু হয়। এতিয়া আপোনালোকে জানি ল'ব যে ৰাধাৰ কোনটো পাপৰ কাৰণে মৃত্যু হৈছিল। বহুতৰে এই ধাৰণা আছে যে ৰাধাৰ কোনো পাপৰ বাবে মৃত্যুমুখত পৰা নাই। আনহাতে মা ৰাধাৰ নিজেই নাৰায়ণৰ অৱতাৰ হোৱাৰ বিপৰীতে ৰুক্মিণী আছিল লক্ষ্মীৰ অৱতাৰ। শ্ৰীকৃষ্ণ আৰু ৰাধা দুয়োজনে নাৰায়ণৰ অৱতাৰ আছিল আৰু এই কাৰণেই তেওঁলোকৰ বিবাহ হ'ব পৰা নাছিল। নাৰায়ণে কোনো ধৰণৰ পাপ কৰিব নোৱাৰে। গতিকে যিকোনো পাপৰ বাবেই ৰাধাৰ মৃত্যু হোৱা বুলি এইটো একেবাৰে মিছা। এয়া সনাতন ধৰ্মক বদনাম কৰিবলৈ মানুহে প্ৰচাৰ কৰা ভুল ধাৰণা। এনে অৱস্থাত ৰাধাৰ মৃত্যু যে যিকোনো পাপৰ বাবেই হৈছিল, সেই কথা মনৰ পৰা আঁতৰাব লাগিব। উপসংহাৰ হিচাপে আপোনালোকক ক'ব বিচাৰিছোঁ যে এই ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকে জানিব পাৰিলে যে ৰাধাৰ মৃত্যু কেনেকৈ হ'ল। ৰাধাৰ মৃত্যু আৰু তাৰপিছত শ্ৰীকৃষ্ণই বাঢ়ি ভাঙি যোৱা ঘটনাটো অতি মৰ্মস্পৰ্শী। ইয়াৰ জৰিয়তে ঈশ্বৰে মানুহৰ আৱেগক মানুহৰ ৰূপত দেখুওৱাৰ কামো কৰিছে, যিটো আচৰিত। শ্ৰীকৃষ্ণৰ ৰাধাৰ প্ৰতি থকা প্ৰেম আৰু শ্ৰীকৃষ্ণৰ প্ৰতি ৰাধাৰ প্ৰেম বিশুদ্ধ আছিল আৰু ইয়াৰ তুলনা কৰিব নোৱাৰি। এই কাৰণেই শ্ৰীকৃষ্ণৰ 8গৰাকী পত্নী হোৱাৰ পিছতো আজিলৈকে তেওঁৰ নাম কেৱল আৰু কেৱল ৰাধাৰাণীৰ লগতহে লোৱা হয়। এই আছিল সম্পূৰ্ণ তথ্য আপোনালোকক দিবলৈ প্ৰয়াস কৰিলোঁ। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। লগতে মোৰ চেনেলটোৰ লগত সম্বন্ধ ৰাখিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি পুনৰ লগ পাওঁ অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।